নাচ ইমান ধুৱাইছে যে কেলে মোবাইল ইমান ধুৱাইছে যে পইচা আনিছ নাই 50 টকা লাগিব কিহৰ ভিডিঅ' চিডিঅ' কৰি নাথাকিব আজি কি খাবি তাতে মোবাইল এতিয়াহে বিহু বিহু লাগিছে পোৱালি কেইটকা দিছে পইচা 20 টকাত পিকনিক খাব পাৰে নেকি আৰু সহকে খুজি নানিলি কেলে নিদিলে মাংস কেইটকা দেখুৱাই দিম কিমান গাহৰি বুলি কয় ব্ৰইলাৰ ওলাইছে দলিয়া দি মাংস দিলে ব্ৰইলাৰ নে গাহৰি ধনিয়া পাত নাই নে পইচা আনিছ না 20 টকা পইচা আনিছ নাই গুঞ্জন 20 টকা দিলি নাই হা কাৰ পৰা আনিলি মাৰৰ পৰা গোটেইকেইজনী ছোৱালীৰ মাজত এইটো অকলে ভাস্কৰ ল'ৰাটো এইটো অকলে হা মালো ছোৱালী চুলিহে কাটিছে ল'ৰাটো গতে মজা 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 আৰু অলপ লাগে পানী আছে ভাতখিনি জুই অকণমান দি দে ভাত হলে নেকি বুলবুলি ভাত হলে নেকি বা চব্জি কি হল নাই মাংসটো হৈছে নাই কেলে নাই ধুনীয়া নাই এই গুণগুণে নাচিছে গুণগুণে নাচিছে নাচিব নাযাওঁ নেকি
ন ধনিয়া ধৰিছোঁ এই লাই শাক দিছে লাই শাক গাহৰিৰ লগত ভালেই লাগে ন গাহৰি বনাইছে ন ব্ৰইলাৰ গাহৰি গাহৰিটো সঁচাকৈ মোৰ ফালে চাইছা নাচি তাত তোৰ নাচো দেখা আকৌ মই বেয়া পাম নহ'লে চাবি আকৌ কোনজন তোৰ নাচো দেখা মোক ইয়াত দেখাইছিলি যে সেইটো নাচ ৰ ভালকৈ দেখুৱা অৰুণ বিহু বিহু লাগিছে নাই নাচ এতিয়া কি হৈছে নেলাগে জ্বলাবলৈ গুঞ্জনে কি লিখ গগৈ লিখা নাই গগৈ লিখ জানো তই গুঞ্জন গগৈ আৰু ধুনে কি লিখ বৰা নে গগৈ বৰা আমাৰ এই ছোৱালীকেইজনীৰ পিছতহে নাচে লাজ কৰিছে আগলে আগলে সেইখন নাচ বৰ ধুনীয়াকে নাচে দেই বিহু নাচি ল'ব লাগিব তেতিয়াহে খাব পাবি নহ'লে নাপাওঁ বিহু মেই ন প্ৰথমে নাচি ল'ব লাগিব তাৰপৰা তেতিয়াহে ভাত খাবলৈ পাবি দেই কাৰ গাত পৰিলে মুঠখিনি কেনেকৈ পৰিলে কেনেকৈ পৰিলে ক'ত আগত গ'ল তই মুঠি আছিলি তাৰপৰা আগত গ'লগৈ হা তাৰপৰা কাৰ গাত পৰিলে কোনটো গাত পৰিলে কোন গাত পৰিলে তোৰ গাত মুঠ পৰিলে ধুনে মুঠিছিলে তোৰ গাত পৰিলে ক'ত চোলাটো পৰিলে ধুনাইছে সেইকাৰণে তহঁতি ডাঙৰ কেইজনে নাচ আকৌ কি কৰি আছ বিৰাট ধুনীয়াকৈ নাচে আকৌ তহঁতি চাচ আজিকালি ছোৱালী যে এনেকুৱা গানতহে নাচে সিহঁতি বা কোনে কোনে নাচিবি তাই বচি নাচিবি বুলবুলি নাচিবি এইটো গালত নাচিবলৈ ভাল নাচ তহঁতি কিজনে নাচ আকৌ এপাক কি হ'ব তহঁতি কিহৰ পিকনিক খাইছ আকৌ তেতিয়াহ'লে
ঐ সেইটো কি দেখুৱা আকৌ কি হয় ৰহি বাহ ৰহিও দি যাও নেকি তহঁতি my YouTuber. Yeah, my rice. মজা ৰহি ঐ মই এক টেবুল পাব লাগিব তহঁতি কি খাইছ ৰহি আহোমৰ পোৱালি যে সেইকাৰণে ৰহি খাইছ ন হা এই ছোৱালীকেইজনীৰ মাজত এইটো কেলে না চুলি কাটিব এনেকুৱা লাগিছে ল'ৰা আগতে নেকি পানী ঢালি খোৱা কোনোবাই মাংস বেছি খাইছে খতম কেনেকুৱা চুকানা অকল মিঠা লুকুৱাই থোৱা কেতিয়া লুকুৱাই পিকনিক খাবলৈ লুকুৱাই থৈছিলি কেতেকীয়ে খাব নাপোৱা কেতেকী খাব নোৱাৰিছ খাইছ দেখ পুৰা দিছে ঘৰত যাবই নোৱাৰিব নেকি তহঁতৰ যে মাংস কিডোখৰ যে ভাস্কৰে বেছিকে খালে পইচা এনেকে পায় নেকি ফাৰ্ষ্ট কোন ফাৰ্ষ্ট নিজে ফাৰ্ষ্ট বুলি কৈ দিলে হ'ব নেকি ধুনে ফাৰ্ষ্ট আকৌ এই ধুনে ফাৰ্ষ্ট আকৌ তোক এফাল লাগিব 10 টকা তোক এফাল ওৱা এফাল হ'লে নহ'ব নহয় ধুনক এফাল হ'ব না হা কিমান লাগিব কিমান লাগিব ফাৰ্ষ্ট কোন হ'ল এতিয়া তহঁতৰ ফাৰ্ষ্ট কোন হ'ল দুইটা মই বুলি ক'লে নহ'ব নহয় ইমান দম দিছ যে মোক দুইটা সমান হেতি
পাবি সমান হেতি দুইটা 10 টকা এটাহে আছে আকৌ দি দেচোন ফাৰ্ষ্টটো দি দে এইটো কেনেকৈ খেতি গৈছে দেখিছ নাই তই সেকেন্ড হ'ল নাই ফাৰ্ষ্ট কোন এতিয়া সেকেন্ড কোন হয় জানো মোলৈ পাৰিছ নাই পাৰিবছি আমি যে ৰখি আছো পাৰিছ নাই এই ভাগত যে একেবাৰে নাই পোৱা এখন চালে তোৰ বিয়াত বৰষুণ দিলে চৌ চুজি খাইছে বৰষুণ দিব একদম পুৰা চুচিছে এইটো চা মাংস পাইছ না মাংস পাইছ না নাই কেনেকৈ মাংস পাইছ না ক'ত পাইছ তোৰ ভাত কুকুৰে খাব এতিয়া মাংস পাইছ নাই মাংস পাইছ নাই ক'ত পালি মাংস কেইটকা খাই কেনেকুৱা লাগিছে আমাৰ ধৰা কি জানিয়ে বিহু নাচিব নাজানে এইবোৰ নাজানে বিহু নাচিবলৈ হা খানাটো খাইছ মানে পৰীক্ষাত বেয়া হ'ব নেকি ভালে হ'ব সেইটো কাৰণে খাইছ আৰু তহঁতি কি জানি তহঁতি কি জানি কিহৰ কাৰণে খাইছ কৰোণা নাহিবলৈ আমি যে মাংসৰ কাৰণে খাইছো দেই মাংস হকে পাম বুলি আৰু কাব্যশ্ৰীয়ে কিহৰ কাৰণে খাইছ একে মানে মাংস পাবলৈ নতুন বছৰত মাংস খাবলৈ নেকি ঠগি মেলি ন সৰহকৈ পাবলৈ হা সৰু ল'ৰাখিনিক ঠগি মেলি সৰহকৈ মাংস খাবলৈ মই আকৌ এই ডিচেম্বৰ পাৰ্টি খাই যে ডিচেম্বৰ বুলিও হয় দুইটা আমি আগতে খালো তেতিয়া মানুহ যাতে কেনেকৈ খালি কৰোণা যাবলৈ খাইছ ন নতুন বছৰ না এই পুৰণা বছৰ বিয়া হ'ব যে সেইকাৰণে নহ'লে ইয়াৰ বিয়াত ভাজ কয় কিন্তু কাইলৈ পৰীক্ষা আছে বেয়া হ'ব বুলি ঘৰত আগতে খানাটো মাছে মাংস খাই লৈছে ন হয় নাই নহ'লে যে মাৰ খাবি এইফালে চা মোৰ ফালে কেইবাটাৰ ফালে চা এবাৰ দেখোন আজি কিহৰ কাৰণে খানাটো খাইছা হা পুহিলে ইমানকে পুহিছে নেকি দেখোন জলকীয়া দি দিলে সেইটো ন খাব নাই পোৱা নি তোমালোকে খানাটো কিহৰ কাৰণে খাইছা কৈ দিয়া আকৌ অকণমান লাজ কৰিছে বাইদেউ লাজ কৰিছে বুলবুলি মাংস খাবই পোৱা নাই এইকেইটা খাই দিম লাগিছে দেই কিহৰ কাৰণে খানাটো খাইছ ক
খানাটো কিহৰ কাৰণে খাইছা কৈ দিয়া এবাৰ হা কিহৰ ফূৰ্তি কিহৰ কাৰণে ফূৰ্তি হা কিডনী হা একেই মানে বেয়া হ'ব পৰীক্ষা নেকি গুঞ্জন তুমি আজি খানাটো কিহৰ কাৰণে খাইছা কিহৰ কাৰণে খাইছা পিকনিক কাৰণে আমাক গুঞ্জনে ভাল উত্তৰ দিছে দেই পিকনিক পিকনিক খাইছা ন